মানে জীৱনত এটা সাংঘাতিক আনন্দ পাইছোঁ। আনন্দটো কিয় পাইছোঁ কৈ আছোঁ, এনেই হোটেলত পইচা দি খাব লাগছে, পইচা দিব নালাগে। এনেকুৱাই আৰু যিহেতু চাওক ডাইৰেক্ট ৰাতি আহি গ'লোঁ, কাৰণ দিনত এইখিনি অনুষ্ঠান আছে, দিনত এইখিনি দেখুৱালোঁ। ৰাতি অহাৰ কাৰণ কি, লাইটিং ধুনীয়া হৈছে। আৰু ইয়াত কি কি খাদ্য পাব আপোনালোকে দেখাই পাইছে। ইয়াত নিৰামিষ ভাত, মাছ, ব্ৰইলাৰ মাংস, মুৰ্গীৰ মাংস, ছাগলীৰ মাংস, হাঁহৰ মাংস, কণী, পনীৰ, পৰঠা, পুৰি, ৰুটি, চাহ, কফি আৰু গতিকে বহুত খাদ্য আছে ইয়াত। এইখিনি জেগাত এনেহেন এখন হোটেল খুব দৰকাৰ হৈ আছে। এখন আপোনালোকৰ চিন্তা নাই, যদি SP অফিচত কিবা কামত আহে বা আপোনাৰ ষ্টেট বেংকত আহিব লগা হ'ল বা আপোনাৰ চক্ৰ বিষয়া অফিচত আহিব লগা হ'ল, তো ভাত চাহৰ কাৰণে চিন্তা কৰিব লগা কোনো কথাই নাই। এই হোটেলখনত আচলতে খাদ্যৰ দাম কিমান আপোনালোকে ভাবি আছে। মইতো ক'লোৱে পাঠাৰ মাংসৰ থালি আছে, হাঁহৰ মাংসৰ থালি আছে, হয়তো জিভাৰ পৰা পানী পৰি আছে। তাৰে আগতে পইচাও লাগিব। তো কিমান পইচা, কিমান কি, গোটেইখিনি জনাৰ কাৰণে আমি স্বত্বাধিকাৰীৰ লগত কথা পাতিম। তো বলক যাই আছোঁ ভিতৰত। আৰু দেখাই পাইছে আজি কাষ্টমাৰ কিন্তু বহুত আছে, দেখাই পাইছে ৰাতিপুৱাৰ পৰাই গতিকে শুভ আৰম্ভ হৈছিল। চাওক কাষ্টমাৰো বহুত। তো ভিতৰত যাই আছোঁ, তো বলক। আৰু চাওক হাতততো দেখাই পাইছে মেনু, গতিকে এই মেনুখনত কি কি আছে তো অলপমান জানিম। আপোনালোকৰ এই যি থালি আছে, এই থালিখনৰ দাম কিমান? একদম থলুৱা খাদ্য পাব। আপোনাৰ ভেজ থালি আপোনাৰ 70 টকা, ফিছ থালি ৰৌ থাকিব, ভকুৱা থাকিব 150 টকা। লোকেল টাইপৰ মাছ, লোকেল থাকিব, একদম লোকেল, চব লোকেল। তো এটা মাছ, কি, লোকেল মাছ। বহুত হোটেলত আমি খাওঁ লোকেল বুলি কয়, কিন্তু লোকেল নহয়। আৰু গুৱাহাটীত বিশেষ কৰি এইটো হৈ থাকে। আমি একদম লোকেলে ব্যৱহাৰ কৰোঁ। আৰু আপোনালোকে এইখিনি গেৰাণ্টি আছে ইয়াতে আপুনি লোকেল মাছ পাব। লোকেল মাছ পাব। আপোনাৰ চিকেন থালি ব্ৰইলাৰ 170 টকা, চিকেন থালি লোকেল 220 টকা, মটন থালি 220 টকা, ডাক থালি 220 টকা, স্পেচিয়েল ফিছ থালি পাব, ইলিছ মাছ, বৰালি মাছ 270 টকা। লগতে চাহৰ লগত আপোনাৰ পুৰি থাকিব, পৰঠা থাকিব, ৰুটি থাকিব। পুৰি আপোনাৰ 30 টকা, পৰঠা 30 টকা, ৰুটি 30 টকা, চাহ 10 টকা, কফি 10 টকা। আৰু আমি ফাষ্টফুডৰো যোগান ধৰিম। আমি ফাষ্টফুডৰ আমি কৰিম। আৰু অৰ্ডাৰ অনুযায়ী আপোনালোকে অৰ্ডাৰ পাব। ইয়াত অৰ্ডাৰ দিলে হ'ল, আমি ডেলিভাৰী দিম। আৰু বাৰ্থডে চেলিব্ৰেশ্যন বা অন্যান্য কিবা অনুষ্ঠান যদি ইয়াত পাতিব খোজে পাতিব পাৰে। মই বৰপেটাবাসী ৰাইজক কৈছোঁ যে আহক এবাৰ আমাৰ হোটেল পাংখীলৈ। ইয়াত কেনেধৰণৰ আমি খানা ছাৰ্ভ কৰিম সেইটো এবাৰ চাই লওক। আৰু আমি যিমান পাৰোঁ ইয়াত চাফ চিকুণটো আমি মানে বজাই ৰখাৰ চেষ্টা কৰিম। আৰু যিটো আমাৰ অসমীয়া সোৱাদ, সেই সোৱাদটো আমি ইয়াত ঘৰুৱা সোৱাদটো মানে দিব চেষ্টা কৰিম আৰু যিমান পাৰোঁ। গতিকে গোটেই বৰপেটাবাসী অঞ্চলক মানে জনাওঁ যে ইয়াত এখন যিহেতুকে আমাৰ SP অফিচৰ সন্মুখত, আৰু এইখিনি আমাৰ চাৰিওফালে অফিচ। আমাৰ ওচৰত ITI, ওপৰত আমাৰ UBI বেংক, চাৰ্কুল অফিচ আছে, অপজিট SP অফিচ, ছাইডত ষ্টেট বেংক। চবেই কৈ আছিল যে হোটেল এখন ভাল হোটেল লাগে। তো সেই ভাল হোটেল এখন আমি দিবৰ প্ৰয়াস কৰিম। তোমাৰ নামটো কি? জ্যোতিমা দাস। তোমাৰ পাপাই মানে ধুনীয়া এখন হোটেল দিছে। এখন কথা হ'ল কি, বেলেগতো তুমি খাই থাকা, বেলেগ হোটেলত যাবা, ইয়াতে তুমি আহি কি খাবা? মানে ফেভাৰেট কি আছে তোমাৰ? মাংস ভাত মাংস। কিহৰ মাংস? ব্ৰইলাৰ। আজিকালি চলিগিলানো চব ব্ৰইলাৰ, লগে লগে ব্ৰইলাৰ। আচলতে ব্ৰইলাৰ মাংস খাব নালাগে। তোমাৰ দেউতাই হাঁহৰ মাংস, পাঠাৰ মাংস, লোকেল মুৰ্গী চব আছে, তুমি কি ব্ৰইলাৰ খাবা? তো বাবু ব্ৰইলাৰ খাব নিদিওঁ আমি। তো মই ভিতৰৰ পৰিৱেশ দেখি আছোঁ। চাওক লাইটিং, চাওক কি ধুনীয়া লাইট দেখি দিছোঁ। এইফালে চাওক লাইটবিলাক বৰ ধুনীয়া আৰু ডিজাইন বৰ ধুনীয়া আছে। আৰু এটা সুবিধা কি জানে, ইয়াতে এচিটো চলি থাকবই। কিবা কাৰণ আপোনালোকে যদি AC নাখায়ো তো ছাইডত চাওক, মই দেখি আছোঁ, আহক ইফালে আহক, এইবিলাক খুলিব পাৰিব। এই চাওক
খুলি দি মুখে ৰাস্তা ভালো ৰাস্তা আছে তো আপোনাৰ বাটা খাই খাই ধুনীয়াকৈ খাব পাৰিব ইয়াত ধুনীয়া পৰিৱেশ ইয়াত যিটো থলুৱা খাদ্য বুলি কৈছে মই তাৰে মাজত সুধিম হয়তো আমাৰ বৰপেটাত নাম আছে ঔটেঙাৰ আঞ্জা হয় থাকিব থাকিব ভেজ থালিটো পাব টেঙাৰ আঞ্জা তো ভেজ থালিত ঔৰ আঞ্জা টেঙা পাব আপোনালোকে সৰু মাছো থাকিব তো সৰু ডাঙৰ যি মাছ খায় এতিয়া আজিকালি বিশেষ মানুহবিলাকে সৰু মাছটো বিচাৰিছে মানে ডাঙৰ পিছত কৰি সৰু মাছটো যিটো লোকেল মাছ যে ভাল হয় তো চাওক গোটেইখিনি সুবিধা কৰি দিছে এই হোটেলখনে কেনে লাগি আছে এই বঢ়িয়া একদম মানে জীৱনত এটা সাংঘাতিক আনন্দ পাইছোঁ আনন্দটো কিয় পাইছে কৈ আছোঁ এনেই হোটেলত পইচা দি খাব লাগছে এখন নিজৰ হোটেল হ'ল পইচা দিব নালাগে এনেকুৱাই আৰু যিহেতুকে ধৰক এতিয়া মোৰ ভতিজাত দোকান মানে মোৰে দোকান ভতিজাৰ দোকান মানে নিজৰ নিজৰ দোকান গতিকে দোকানখনত খোৱা লোৱাৰ প্ৰশ্নটো নাই মানে আহি চাই মনটো শান্তি লাগিছে ভগৱানে মানে আশীৰ্বাদ কৰে যে ভগৱানে দোকানখন ভালকৈ চলায় কাষ্টমাৰ কিছুমান যাতে পাওঁ আমি সেইটোৱে মানে ভগৱানৰ ওচৰত চবতকৈ ডাঙৰ বস্তু ব্যৱহাৰ আচলতে দোকানীগিলানৰ চবতকৈ ডাঙৰ বস্তু হৈছে ব্যৱহাৰ আৰু চাফ চিকুণ আমি চাফ চিকুণত বেছিকৈ গুৰুত্ব দিছোঁ হাইজেনিক হাইজেনিক হ'ব লাগে ব্যৱহাৰ ভাল হ'ব লাগে তো কাষ্টমাৰ সেইখিনি বিচাৰি আহে বহুতো মানে সমস্যা হয় বহুত ঠাইত যে পাৰ্কিঙৰ ব্যৱস্থা নাথাকে ইয়াতে কিন্তু পাৰ্কিঙৰ ধুনীয়া ব্যৱস্থা আছে সেই চাইডেও পাৰ্কিং আছে আগফালেও পাৰ্কিং আছে পাৰ্কিঙৰ কোনো মানে অসুবিধা নাপায় আপোনালোকে ইয়াৰ কাৰণে যদি মিঠাই চিঠাই বা দৈ চৈ যিকোনো লাগে তো ইয়াত পাই যাব দৰ্শক দেখাই পাইছে এটা ধুনীয়া প্ৰজেক্ট বনাইছে আৰু এই হোটেলখনৰে প্ৰজেক্ট আৰু দাঁত বাকলাই দি বনাইছে কিমান সময়ত বনাইছা তুমি 9 ঘণ্টা মানে ছেম টু ছেম যিখন আগত দেখি যেনেকৈ আছে এই হোটেলখন সেই এনেকৈ মানে দাঁত বাকলাই দি বনাইছে মই আইডিয়াটো মোৰ আছিল সৰু সুৰা তুমি ইঞ্জিনিয়াৰে হা যি কি নহওক এই সৰু ল'ৰাকেইটাও আছে গতিকে সৰু ল'ৰাকেইটাই ধুনীয়াকৈ এটা হোটেলখনৰ এটা প্ৰজেক্ট বনাইছে ধুনীয়াকৈ চাওক আৰু চাওক মানে খাদ্য ক'ত বনায় সেইখিনি বস্তু চাব লগা কাৰণ চাফ চিকুণতা চবেই মানে মেইনটেইন কৰিব লাগে চাফ চিকুণ হ'লে খাদ্য খাই ভাল লাগে গতিকে ডাইৰেক্ট আমি যাই আছোঁ পাকঘৰতনো কেনেকৈ এই বস্তুখিনি তেওঁলোকে মানে তৈয়াৰ কৰে গতিকে পাকঘৰটো চাব লাগিব গতিকে আহক আৰু এইটো হৈছে পাকঘৰ ইয়াতে তেওঁলোকে ৰন্ধা বঢ়া কৰিব সঁচাকৈ বহুত ধুনীয়া চাফ চিকুণ দাদাসমূহ আছে ধুনীয়াকৈ চাফ চিকুণতে আপোনালোকক ৰান্ধি খুৱাব আপোনালোকে ইয়াত আহি একবাৰ জিভাৰ তেওঁলোকেও বৰপেটাবাসী ৰাইজৰ কাৰণে সেৱা কৰাব আপোনালোকৰো মানে আলহী আহে বা আপোনালোকেও এসাঁজ হোটেল এখনত খাওঁ বুলি ভাবে তো ক'ত খাম তো আপোনালোকে আহক ইয়াত আহি আপোনালোকে ইয়াৰ মানে জিভাৰ সোৱাদ লওক মই অলৰেডি এড্ৰেছটো কৈছোঁহে তথাপিও মোৰ ফোন নাম্বাৰ আছে দাদাৰ ফোন নাম্বাৰ আছে ওৰ ফোন নাম্বাৰ আছে মই ফোন নাম্বাৰ দিম আপোনালোকে যোগাযোগ কৰিব যাতে আপোনালোকৰ ঘৰৰ আলহী বা আপুনি আহি একবাৰ ইয়াত এই হোটেলখনৰ জুতি লয় আৰু বৰপেটাবাসী ৰাইজৰ কাৰণে হোটেল প্ৰাঞ্চী সম্পূৰ্ণ ৰেডি গতিকে আপোনালোকে আহক আহি একবাৰ জিভাৰ সোৱাদ লওক ধন্যবাদ